Hi guys, মই বিস্মিতা মোৰ চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এয়া মোৰ পিছফালে মা আছে মা জেঠিমাহঁতৰ ঘৰত যাব ওলাইছে এয়া মা যাব সেইকাৰণে আজি মই পাকঘৰত আছোঁ এতিয়া আজি মুনু ভাত বনাব দিছোঁ এয়া মোক আজি দায়িত্ব দিছে ঘৰৰ তাৰপিছতে আৰু পেহী আছে বাৰু ঘৰত তাৰপিছত এতিয়া দেউতা আৰু বীৰেন খুৰাক চাহ দিলোঁ তেতিয়াহ'লে আজিৰ ভিডিঅ'টো চাই থাকিব ৰাখিলে দুটা এনেকুৱাকৈ তাৰপিছত চাওঁ আজি মাছৰ কি বনাব পাৰি তেতিয়াহ'লে চাহ বনালোঁ দাদাই ভাত খাই আছে ৰাতিপুৱাৰ ভাত স্কুলৰ পৰা আহি পালে এডন কি আনিছা চকলেট স্মুথ আৰু কি কিটকেট মোক দিবানে নাই এয়া স্মুথ খাই উঠিছিলহে আকৌ আমুল কুল ল'লে কি খাইছা ধুন আৰু মিনময় আহিছে এয়া চাহ বনালোঁ এতিয়া চাহ দিওঁ খুৰীহঁতক চাহ খাই ল'ব এয়া মিনময় আৰু পেহী লাল চাহ চাহটো খাই লওঁ চাহ খাই থাকোঁতে ডাঙৰ খুৰীও আহিল এয়া আমি এতিয়া গোটেইবিলাকে তলত বহি খাই আছোঁ এভৰিৱান আজি কৈছোঁ যিহেতু মই ভাত বনাম বুলি সেইবাবে মই এতিয়া এয়া পাকঘৰলৈ আহিলোঁ আৰু এয়া দিবৰ কাৰণে তেল দি দিছোঁ কেৰাহীত এতিয়া মাছখিনি নিমখ আৰু হালধি সানি লওঁ আৰু এয়া মাছ ভাজিবৰ কাৰণে তেল গৰম কৰিছোঁ তাৰপিছত এয়া মাছৰ জোল বনাবৰ কাৰণে এনেকৈ আলু বিলাহী পিঁয়াজ নহৰু ৰেডি কৰি মাছখিনি এনেকৈ নিমখ আৰু হালধি সানি ল'লোঁ আৰু তেলখিনি গৰম হোৱাৰ লগে লগে মাছখিনি বহাই দিম কেৰাহীখন গৰম হৈছে এতিয়া মাছ দি দিছোঁ বহাই দিছোঁ এনেকৈ 6 পিচ আৰু বাকী এখিনি আছে তাৰপিছত এয়া পেহীয়ে দাইল বনাই আছে ফ্ৰাই কৰা প্ৰায় হৈছেই এইখিনি হ'লেই আৰু এইখিনি দি দিম মাছ ফ্ৰাই কৰি আছোঁ আৰু ইফালে মাছৰ তৰকাৰী বনাবৰ বাবে এনেকৈ কেৰাহী এটা ডালত তেল দি লৈছোঁ এতিয়া আলুখিনি ফ্ৰাই কৰি ল'ম কিছুমানে বইল কৰিও লয় কিন্তু মই বইল কৰি নলওঁ এনেকৈ আৰু এয়া মই কেৰাহীখনত অলপমান নিমখ দিলোঁ আৰু অলপমান হালধি দিলোঁ আৰু এনেকৈ আলুখিনি দি ল'লোঁ এতিয়া আলুখিনি ফ্ৰাই কৰি ল'ম বহুতে তৰকাৰী বনালে বইল আলুও দিয়ে কিন্তু মই এনেকৈ ফ্ৰাই কৰি লওঁ আৰু শুকান ভাজিৰ কাৰণে ভেন্দি পটল এনেকৈ ৰেডি কৰি থৈছোঁ কাটি মেলি ইফালে মই তৰকাৰীৰ আলু ফ্ৰাই কৰি আছোঁ হ'বই আৰু এইফালে মাছ ভজা কেৰাহীটোত শুকান ভাজিখন বনাম ভেন্দি আৰু পটল ভাজি এয়া মাছ ভজা তেল ৰৈ গৈছে ইয়াতে বনাম আৰু ভাবিছোঁ আজি শুকান ভাজিখন অলপ বেলেগকৈ বনাওঁ সেইবাবে ফাৰ্ষ্টে পিঁয়াজখিনি ফ্ৰাই কৰি ল'ম এয়া মই কেৰাহীত পিঁয়াজখিনি দি দিছোঁ অলপমান ফ্ৰাই কৰিম জাষ্ট ইয়াত মই নিমখ হালধি একোৱেই দিয়া নাই মাছৰ তেলৰ বাবে অলপমান কালাৰটো উঠিছে এনেকৈ অলপমান ফ্ৰাই কৰি এইখিনি নমাই থৈ দিম এয়া পিঁয়াজখিনি প্ৰায় হৈছে এতিয়া এইখিনি নমাই থৈ দিম আৰু মই এয়া শুকান ভাজিখন বনাবৰ বাবে ইয়াতে অলপমান মিহিকৈ কটা পিঁয়াজ আৰু বিলাহী দি দিছোঁ আৰু অকণমান আদা নহৰু দি দিছোঁ আৰু এতিয়া ইয়াতে এয়া গোটেই শুকান ভাজিখিনি দি দিলোঁ এয়া এতিয়ালৈকে মই ইয়াত নিমখ হালধি একোৱেই ব্যৱহাৰ কৰা নাই আৰু এইফালে মোৰ মাছৰ তৰকাৰী আলু হৈ গৈছে খুব ধুনীয়া কালাৰ আহিছে আৰু এয়া এইফালে শুকান ভাজিখনো হৈ থাকিব আৰু এয়া মই মাছৰ তৰকাৰীত দিবৰ বাবে ফ্ৰাই কৰা আলুখিনি নমাই ল'লোঁ আৰু এতিয়া কেৰাহীটোত অলপমান তেল দিম আৰু এয়া তেলখিনি গৰম হোৱাত এটা শুকান জলকীয়া এয়া পাঁচফোৰণ আৰু দুখিলা তেজপাত আৰু এতিয়া ইয়াত দিছোঁ পিঁয়াজ আৰু এতিয়া ইয়াত দিলোঁ পিঁয়াজখিনি ভালদৰে ফ্ৰাই কৰি ল'ম আৰু এইফালে মই শুকান ভাজিখনো বনাই আছোঁ ইয়াত এতিয়ালৈকে অলপো
নিমখ আৰু হালধি ব্যৱহাৰ কৰা নাই। আৰু এতিয়া মই ইয়াত দিম কাটি থোৱা বিলাহীখিনি যিহেতু মিক্সিত মাৰি লোৱা নাই, ডাঙৰকৈ ৰাখিছোঁ, সেইবাবে পিঁয়াজৰ লগতে দিছোঁ যাতে দুয়োটাই এনেকৈ ফ্ৰাই কৰি ল'ব পাৰোঁ। আৰু তাৰপিছত এতিয়া দিছোঁ এয়া আদা নহৰু পেষ্ট। আদা নহৰুখিনিও দি দিছোঁ যাতে গোটেইখিনি মছলাই ভালদৰে ফ্ৰাই কৰি ল'ব পাৰোঁ। এনেকৈ ধুনীয়াকৈ ভাজি ল'ম গোটেইখিনি। এতিয়া মই যিহেতু এখন হাতেৰে মোবাইল ধৰি আছোঁ আৰু এখনেৰে বনাই আছোঁ, অলপমান সুবিধা হৈছে, কিন্তু উপায় নাই, কি কৰিব। খুব ধুনীয়া গোন্ধ এটা আহিছে, মছলাখিনি ভাজ খাইছে। নিমখ আৰু হালধি দি এতিয়া লৰাই আছোঁ। এয়া আনফালে মাছৰ তৰকাৰীৰ মছলাখিনি, এইখিনি পিঁয়াজ বিলাহী এইখিনিও ধুনীয়াকৈ কালাৰ আহিছে। এতিয়া মই ইয়াত দিম নিমখ আৰু হালধি। এয়া নিমখ আৰু হালধি দি দিলোঁ। নিমখ কমকৈ দিছোঁ যিহেতু মাছ ফ্ৰাই কৰোঁতেও নিমখ দিছিলোঁ, সেইবাবে। আৰু শুকান ভাজিখনত এতিয়া মই অলপমান এয়া জিৰা পাউডাৰ দি দিছোঁ। বেলেগ একো মছলাই ব্যৱহাৰ কৰা নাই, অলপমান জিৰা দি দিছোঁ। আৰু এইফালে এইখিনিও হৈ গ'ল। এতিয়া ইয়াত আলুখিনি দি দিওঁ। এয়া আলুখিনি দি দিছোঁ। আৰু এয়া মাছখিনি, আৰু এয়া আলুখিনি খুব ধুনীয়াকৈ ভাজি হৈ গৈছে। আৰু এতিয়া এইখিনি সিজিবৰ কাৰণে মই অলপমান পানী দি দিম ইয়াত। এয়া অলপমান পানী দি দিলোঁ, আলুখিনি ভালদৰে সিজি ল'ব। আৰু এতিয়া ঢাকনিখন মাৰি দিম। আৰু এয়া ঢাকনিখন মাৰি দিলোঁ। আৰু আনফালে শুকান ভাজিখিনিও প্ৰায় হৈছেই। আৰু এয়া শুকান ভাজিখন হৈছে। আৰু মই দেখাইছিলোঁ এয়া ফাৰ্ষ্টতে এনেকৈ পিঁয়াজ অলপ ফ্ৰাই কৰি থৈছিলোঁ। আৰু এতিয়া এই গোটেই পিঁয়াজখিনি দি দিছোঁ। একেবাৰে হ'বৰ টাইমত দি দিব পিঁয়াজখিনি। আৰু এয়া দেখিছেনে, পিঁয়াজখিনি দিয়াৰ লগে লগে খুব ধুনীয়া লুকচ এটা আহিছে আৰু খাবলৈও খুব ধুনীয়া লাগে। পিঁয়াজখিনি আগতেই দিলে গোটেই ভাজিবৰ সময়ত পিঁয়াজখিনি দি দিব, যিহেতু ভাজি থোৱাই থাকে আগতে। আৰু এয়া দেখিছেই তৰকাৰীৰ বাবে ভাজা আলুখিনি হৈছেই প্ৰায়। আৰু ইয়াৰ পৰা মই এতিয়া কেইপিচমান আলু উলিয়াই এয়া এইখিনি আলু মই এইটো চৰিয়াত নমাই ল'লোঁ। এয়া হালধি সনা আছিলে। আৰু সকলোৱে জানেই নিশ্চয়, আলু পিটিকা কৰিব লাগিলে এনেকুৱা এটা ষ্টীলৰ গ্লাছেৰে এনেকৈ ওলোটা ফালেৰে এনেকৈ হেঁচি দিলে খুব ধুনীয়াকৈ পিটিকা হৈ যায়। যিহেতু বহুতে বেয়া পায় বেলেগে পিটিকা কৰা আলু খাবলৈ, সেয়েহে আপোনালোকে এইটো ব্যৱহাৰ কৰি চাব পাৰে। জানেই নিশ্চয় বহুতে, মই যিহেতু কৰোঁ সেইবাবে দেখাই দিলোঁ। আৰু এয়া আলুখিনি পিটিকা কৰি ল'লোঁ এনেকৈ। এয়া পিটিকা কৰা আলুখিনি দি এতিয়া ইয়াত পানী দি দিলোঁ এনেকৈ। দেখিছেনে, মোৰ শুকান ভাজিখনো ৰেডি হৈ গ'ল। ভেন্দি, পটল, আলু আৰু পিঁয়াজেৰে বনোৱা। এনেকৈ বনাই খাই চাবচোন এবাৰ, পিঁয়াজৰ লগত খুব ধুনীয়া লাগে খাবলৈ। তৰকাৰীখনত পানী দি দিলোঁ। আৰু এতিয়া মাছখিনি দি দিম। আৰু এতিয়া মই মাছখিনি এয়া জোলত দি দিম, যিহেতু মাছখিনি দিয়াৰ পিছতহে মাছৰ তৰকাৰীখনৰ সোৱাদটো আহিব। এয়া দি দিছোঁ। আৰু এয়া এতিয়া মাছখিনি দি দিলোঁ আৰু এইখিনি উতলিব দিছোঁ। আৰু এতিয়া ইয়াত মছলা অলপ কিবা কিবি দি দিম। এয়া অলপমান মিট মছলা, বেছি মছলা নিদিওঁ বাৰু। তাৰপিছত অলপমান এয়া কালি মিৰ্চ, তাৰপিছতে অলপমান ৰেড চিলি, অলপমান জাষ্ট হৈ যাব। আৰু অলপ জিৰা দি দিওঁ।
আৰু অলপমান ধনিয়া পাউডাৰ দি দিওঁ, হৈ যাব। আৰু এয়া মোৰ মাছৰ তৰকাৰী ৰেডি হৈ গ'ল। আৰু এয়া অলপমান গৰম মছলা দি দিলোঁ, আৰু এতিয়া এইখিনি নমাব পৰা হৈ গ'ল। এয়া এবাৰে লাষ্টত দালিখন তেল মাৰি দিওঁ। এয়া শুকান জলকীয়া, পিঁয়াজ, তেজপাত এখিলা, আদা নহৰু অলপমান গোটেইখিনি দি লৈছোঁ এনেকৈ। এয়া হালধি আৰু নিমখো দি দিলোঁ। এতিয়া দালিখিনি দি দিম আৰু। মোৰ মাছৰ তৰকাৰী ৰেডি হৈ গ'ল। এনেকৈয়ে বনালোঁ আলু আৰু বিলাহীৰে। বিলাহী বৰ বিশেষ দিয়া নাই। দেখিবলৈ কেনেকুৱা হৈছে জনাব, আৰু খাবলৈ ভাল হোৱা বুলিয়ে কৈছে বাৰু সকলোৱে। তাৰপিছতে মই যেনেদৰে বনাওঁ আপোনালোককো দেখুৱালোঁ আজি। এয়া মই বনোৱা মেলা হৈ গ'ল। তাৰপিছতে এতিয়া মৃন্ময় আহিছে ভাত খাব, তাক ভাতটো খুৱাই লওঁ আৰু পাকঘৰটো চিজিল কৰি দিলোঁ। আৰু দেউতাহঁত অহা নাই, আহিলে ভাতটো দি দিম। পাকঘৰটো চিজিল কৰি দিলোঁ, আৰু অলপমান বাচন আছে এইখিনি পিছত ধুম। আৰু এয়া আমাৰ ধুনীয়া ভাত খাব ৰৈ আছে। এয়া আজি আমাৰ দুপৰীয়াৰ থালিখন ৰেডি হৈ গ'ল। আৰু এয়া মই বনোৱা মাছৰ তৰকাৰী, তাৰপিছত এয়া কোমোৰা দিয়া দাইল, তাৰপিছত ভেন্দি, পটল আৰু পিঁয়াজৰ শুকান ভাজি, তাৰপিছত এয়া ডাঙৰ খুৰীয়ে বনাই দিয়া ক'লা কচুৰ লগত শুকান মাছ, আৰু ভাত, নেমু। এই আৰু চিম্পুলকৈ আজি দেখুৱাই দিলোঁ আপোনালোকক। যিহেতু বনোৱাও দেখাইছোঁ, সেইবাবে থালিখন এনেকৈ সজায়ো দেখুৱাই